हेलो बंधु बान्धवीসকল আজি এটা ধুনীয়া ৰেচিপি লৈ আহিছোঁ কাচকলৰ যোনে কাচকল খাই বেয়া পায় তাৰ কাৰণে এই ৰেচিপিটো এবাৰ বনাই খালে বাৰে বাৰে খাব ইচ্ছা যাব তাৰ কাৰণে লৈছোঁ কাচকল 4টা আৰু আলু 4টা এনেকৈ বইল হ'ব দিলোঁ বইলতে নিমখ হালধি দি দিছোঁ আৰু এতিয়া লৈছোঁ বুটৰ দালি এমুঠি ইয়াক তিয়াই থৈ দিছোঁ आधा घंटा पिছত ग्राइंड কৰি লৈছোঁ এয়া বইল কৰি লোৱা কাচকলৰ বাকলিখিনি উলাই লৈছোঁ আৰু বটি লোৱা দাইলখিনি লৈ লৈছোঁ এয়া নিমখ হালধি এয়া জিৰা ঘৰতে কৰা জিৰা এয়া ঘৰতে কৰা ধনিয়া গুৰি এয়া কাল জিৰা অলপ এয়া এচামুচ চাউলৰ গুৰি লৈছোঁ আৰু এইখিনি ভালদৰে সানি লৈছোঁ সানি লৈ এয়া এনেকৈ চেপ দি লৈছোঁ তেল দি কেৰাহী গৰম হ'ব দিলোঁ তেল দি দিছোঁ কেৰাহী তেল গৰম হৈ গ'ল এতিয়া কোফতা কেইটা দি দিলোঁ এই ৰেচিপিটো নিৰামিষ কিন্তু খুবেই সোৱাদ লাগে এই ৰেচিপিটো বনালে মাছ মাংস নহ'লেও হয় এবাৰ বনাই চাবচোন এই ৰেচিপিটো ভাল লাগিলে আৰু ভাল লাগিলে লাইক কমেন্ট কৰিব আৰু নতুন যদি হয় সাবস্ক্ৰাইব কৰি দিব ইয়া বইল কৰি লোৱা আলুখিনিও ভাজি লৈছোঁ ইয়া কোফতা কেইটা বনোৱা হৈ গ'ল এতিয়া এই একে কেৰাহীতে তেল গৰম হ'ব দিলোঁ তেল গৰম হ'ব দি এটা শুকান জলকীয়া এটা তেজপাত আৰু পাঁচফোৰণ দি দিছোঁ আৰু এটা ডাঙৰ সাইজৰ বিলাহী দিছোঁ কাটি ইয়া নিমখ হালধি ভালকৈ লাৰি লৈছোঁ এইখিনি ভালকৈ ভাজি লৈছোঁ আৰু এইখিনি গৰম মছলা লৈছোঁ দুটা ইলাইচি দালচিনি লং দুটা এইখিনি বটি লম আৰু এয়া ভাজি লোৱা হৈ গৈছে বিলাহীখিনি ভালকৈ এতিয়া ভাজি লোৱা আলুখিনি দি দিলোঁ দি পানী দি দিছোঁ জোখমতে এয়া বটি লোৱা গৰম মছলাখিনি হৈ গ'ল এয়া উতলি অহাৰ পিছত ধনিয়া গুৰি দি দিছোঁ এচামুচ আৰু গৰম মছলাখিনি দি দিলোঁ এতিয়া বেছি উতলাই নাথাকোঁ এতিয়া বনাই লোৱা কোফতা কেইটা দি দিম বনাই লোৱা কোফতা কেইটা দিয়া হৈ গ'ল এতিয়া নমাই দিম এয়া এতিয়া ৰেডি হৈ গ'ল